নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। মোৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ এটা নতুন ৰেচিপিলৈ। আৰু এই ৰেচিপিটো হৈছে মাকৈ কেনেকৈ বহুদিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰি। আৰু এয়া মই মাকৈ লৈছোঁ আৰু এইখিনি মই ভালকৈ এৰুৱাই লৈ ধুনীয়াকৈ ধুই লৈছোঁ আৰু মই গেছত বহাই দিছোঁ পানী দি পেলাই। আৰু এইখিনিত অকণমান নিমখ দিছোঁ, মই জোখমতে 1.5 চামুচ মই নিমখ দিছোঁ আৰু এই চামুচেৰে 3 চামুচ মই চেনি দিছোঁ। চেনিখিনি দিছোঁ এইটোৰ কাৰণে যাতে মাকৈ অকণমান মিঠা লাগে খাই পেলাই, যাতে এই মিঠাটো আৰু ধুনীয়া হৈ থাকে। উতলোৱাৰ পিছতো যাতে মিঠাটো গুচি নাযায় সেইবাবে দিছোঁ। আৰু এইখিনি উতলিব দিছোঁ আৰু উতলি যেতিয়া ওপৰলৈ উঠি আহিব তেতিয়া গম পাব যে মাকৈখিনি ধুনীয়াকৈ সিজিছে। আৰু যিখিনি মানে উতলি যেতিয়া গোটেইখিনি এনেকৈ ওপৰলৈ উঠি আহিব আৰু মাকৈৰ যেতিয়া কালাৰটো চেঞ্জ হ'ব তেতিয়া গম পাব যে এইটো মাকৈটো মানে ধুনীয়াকৈ সিজি গৈছে। মানে একেবাৰে ভালকৈ সিজাব নালাগে, অকণমান ডাঠ হ'ব লাগিব। আৰু এনেকুৱা প্ৰচেছত থৈ পেলাই মই ইফালে আইচ লৈছোঁ অকণমান আৰু ইয়াতে মই ফ্ৰিজৰ পানী অকণমান লৈছোঁ। একেবাৰে ঠাণ্ডা পানীত দিব লাগে, পাৰিলে গোটেইখিনিয়ে আইচ হ'ব লাগে পানীখিনি। মোৰ তেনেকুৱা পানী নাছিলে, যিখিনি আইচ আছিল সেইখিনিতে দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ দি দিলোঁ। আৰু এনেকৈ অলপকৈ গোটেইখিনি দি দি পেলাই অকণমান সময় 5 মিনিট সময়ৰ কাৰণে পানীত তিয়াই থৈ দিব, ঠাণ্ডা পানীতে তিয়াই থৈ দিব। আৰু তিয়াই থৈ দি 5 মিনিট পিছত সেইখিনি উঠাই এখন চালনীত বা মানে শুকান কাপোৰ এখনত মেলি দি থৈ দিব, যাতে গোটেই পানীখিনি ইয়াৰে শুকাই যায়। আৰু পানীখিনি শুকালে বহুদিনলৈ এনেকৈ ৰাখিব পাৰে। আৰু এয়া চাওক, মোৰ পানীখিনি ধুনীয়াকৈ শুকাই গৈছে। আৰু এতিয়া মই এয়াৰটাইট কণ্টেইনাৰ এটাত ধুনীয়াকৈ ভৰাই থৈ দিম, বা প্লাষ্টিকৰ জিপ থকা যি প্লাষ্টিক পায় তাতো ভৰাই থৈ দিব পাৰে। আৰু বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। লগতে যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ